हेलो एवरीवन स्वागतम जनाइছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালে আছে আমাৰ বৰ্তমান ভাল বেয়া মাজতে আৰু আজি এটো কোনো ব্লগ নহয় আসলতে কথা কেখামান ক'বলৈ আছিলে আপোনালোকৰ লগত শেয়াৰ কৰোঁ বুলি ভাবিলোঁ একদম মানে মনটো কিবা খুদ হৈ আছে এটো কাৰণে আপোনালোকৰ লগতে শেয়াৰ কৰোঁ আসলতে ক'ৰ পৰা কথাটো কওঁ ভাবিবই পৰা নাই মানে ধৰিবই পৰা নাই আসলতে কিছুমান মাইকী মানুহৰ কাৰণে মানে বিপদ বুলি কয় যে আসলতে কথা এষাৰ আছে নহয় বিপদ কি শত্ৰু বিপদ নহয় শত্ৰু আসলতে মোৰো সেই একেই হৈছে কালি মানে আসলতে আমাৰ ঘৰৰ ওচৰতে বাৰ্থডে এখন আছিলে বাৰ্থডে খাবলৈ গৈছিলোঁ ল'ৰা এটা মই শৰ্ট ভিডিঅ' এটা দিছোঁ মিনি ব্লগ এটা আপোনালোকে চাইছে চাগে হেতু আহিছোঁ মানে গধূলি টাইমত ঘৰ আহি পাইছোঁহি ছোৱালীজনী আগে বাবাই লৈ গুচি আহিলে আমি আহিছোঁ খুচকে তাৰপিছত আহোঁতে মানে মই ফোনত বাৰ লগত কথা পাতি আছিলোঁ কথা পাতি থাকোঁতে তাৰপিছত মায়ে মানে ঘপককৈ সুধিছে মোক এনেকৈ সুধিছে তই বোলে সেইডোখৰত আমাৰ মাটি এডোখৰ আছে সেইডোখৰ মানে বন্ধকত আছিলে আচলতে মই আৰু মানুহজনে মিলি খুলিলোঁ বন্ধকটো তাৰপিছত সেইডোখৰ মাটিৰ কথা কৈছে সেইডোখৰ মাটি বোলে খুলি পানি তই বোলে তাত ঘৰ বনোৱা কথা বোলে কৈছ নেকি কাৰোবাক বোলে সেনেকৈ কৈছে আৰে মই মানে কি মই চখ হৈ গ'লোঁ আৰে মই এইষাৰ কথা কেতিয়াও সপোনতো ভাবিব নোৱাৰোঁ আৰু মই কাকো কোৱাও নাই যোনটো কথা মই ভাবিবই নোৱাৰোঁ মুখেদি প্ৰকাশ কৰাই নাই সেইটো কথা ঘপককৈ কৈ দিছে মানে মোৰ মাথাটো মানে কিবা হৈ গ'ল মোৰ চকু মানে একদম জলজলীয়া হৈ গ'ল আৰু কালি গোটেই ৰাতিটো মই কান্দি আছোঁ মানুহজনে বুজাইছে কৈছে এইবোৰ কথা ভাবি নাথাকিবা কিন্তু নাই ইমান মানে কি বুলি ক'ম আৰু মই মানে ভাগি পৰিছোঁ মানুহজনী মানসিকভাৱে এনেকৈ যিটো কথা মই কেতিয়াও ভাবিব নোৱাৰোঁ আৰু এখন ঘৰ মোৰ মানুহজনে একমাত্ৰ ল'ৰা আৰু বা এজনী আপোনালোকে গম পায় একমাত্ৰ ল'ৰা একমাত্ৰ বোৱাৰী মই জানো মা বাবাৰ বুকুৰ পৰা ল'ৰাটো কাঢ়ি নিম আৰু সেইটো কথা মই সপোনতো ভাবিব নোৱাৰোঁ কেতিয়াও আৰু মোৰ ঘৰখনতো মা নাইকিয়াকৈ আমি সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ আৰু এইখন ঘৰত মা পাইছোঁ দেউতা পাইছোঁ আইতা পুঠাও চবকে পালোঁহি মই এখন সম্পূৰ্ণ এখন ঘৰেই জানো মই ক'বলৈ যাব পাৰিম ইমানখিনি মৰম পোৱাৰ পাছতো মইতো সেনেকুৱাটো কৰিব নোৱাৰোঁ কিন্তু এনেকৈ কিছুমান কথা মানে শান্তিকৈ থকা দেখিব পৰা নাই আচলতে জ্বলিছে মানুহ আমি শাহু বোৱাৰী খুব মিলা প্ৰীতিয়ে থাকোঁ আচলতে আমাৰ কেতিয়াবা কিবা এটা খুটখাট হ'ব পাৰে কথা নিমিলিলে সেইটো বেলেগ কথা কিন্তু বেলেগকৈ আমি দুইজনী একেলগতে ফুৰা কৰা দেখে একেলগতে ইজনী কাপোৰ সিজনীয়ে পিন্ধা দেখে আচলতে মোৰ কাপোৰ মায়ে পিন্ধে মাৰ কাপোৰ ময়ো পিন্ধোঁ কেতিয়াবা সেইবোৰ আচলতে জ্বলে সেইটো কৈছে মোৰ ঘৰখনত মানে এইটো কথা বহুত বেয়া প্ৰভাৱ পেলাইছে ন মোক একো কোৱা নাই তথাপিও ময়ো মানুহৰ মনটো বুজিব পৰা যায় আৰু ন এনেকুৱা কিছুমান মূৰ্খ মানুহৰ কাৰণে মানুহৰ সংসাৰ ধ্বংস হয় আচলতে মোৰ মানুহজন ভালেই বুলি কৈছোঁ মোৰ মানুহজন বহুত ভাল আচলতে আৰু মোৰ মানুহজনক মই যিটো কথা কওঁ সেইটো শুনে আচলতে আৰু এইটো চব হাজবেণ্ড ৱাইফৰ মাজতে এইটো আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে ন তেতিয়াহে এখন সংসাৰ ভালকৈ চলে আৰু সেইবোৰ কথাকে মানে আমাৰ সংসাৰখনো ভাঙিব খুজিছে আচলতে যোনে যিমান যি কৰক আমাৰ সংসাৰখন ইমান মানে কি ক'ম আমাৰ সংসাৰখন এনেকুৱা এটা মজবুত ন মই কথা কৈ প্ৰকাশ কৰিব নোৱাৰিম হয়তো আপোনালোকৰ ওচৰত আমাৰ সংসাৰখন কোনো ভাঙিব নোৱাৰে আচলতে মানুহেতো ভাঙিব নোৱাৰি আৰু সেইটো ভগৱানৰ ওপৰত আৰু কথা ন ভগৱানে যি কৰে কিন্তু এনেই মানুহে কথা লগাই আমাৰ সংসাৰখন ভাঙিব নোৱাৰে সেইটো মই লিখি দিম কেতিয়াও ভাঙিব নোৱাৰে এইটো মই ভাঙিবলৈ নিদিওঁ আচলতে মোৰ মানুহজনেও ভাঙিবলৈ নিদিয়ে সেইটো কথা আৰু মানুহজনকো কিছুমান কথা কৈছে মই শুনিছোঁ মোৰ কাণত পৰিছে কিন্তু মোৰ মানুহজনে সেইবোৰ হেৰি কৰি পানি মোৰ লগত একো কাজিয়া কৰা নাই আচলতে আৰু এতিয়া এইটো কথা যোনটো কথা মই ক'লোঁ আপোনালোকক বেলেগকৈ থকা বেলেগকৈ ঘৰ বনোৱা আৰু ইমান মূৰ্খ মানুহনে বাৰু এইখন সমাজত আচলতে প্ৰত্যেকখন সমাজতে এনেকুৱা মানুহ থাকে যদিও এনেকুৱা মানুহবোৰে সংসাৰখন মানে কি ক'ম আৰু ভালকৈ থকাটো নিবিচাৰে আচলতে সেয়াই আৰু
এনেকুৱা কিয় বাৰু এইবোৰ মূৰ্খ মানুহবোৰ, এইবোৰ মূৰ্খ মানুহবোৰ নহয়, এইবোৰ জীয়াই থকাৰ কোনো অধিকাৰে নাই মানে ক'বলৈ গ'লে এইখন পৃথিৱীত। ইমান নিকৃষ্ট মানুহ, ইমান মূৰ্খ বুলি কৈছোঁ মই। মূৰ্খ সিহঁতি। লোকৰ সংসাৰখনত জুই লগোৱা মানুহ মূৰ্খ নকৈ কি ক'ম। লোকৰ সংসাৰ যেনেকৈ জুই লগাইছে, নিজৰ সংসাৰখনো সেনেকৈ জুই লাগিব। মই কোনে কৈছে সেইটোও গম পাইছোঁ। আচলতে মোৰ বংশৰে মানুহ, আমাৰ পৰিয়ালৰ নহয়, আচলতে বংশৰে মানুহ এগৰাকীয়ে কৈছে। আচলতে এইটো কথা কৈছে মই শুনিছোঁ কালি, কিন্তু মোৰ বহুত খং উঠিছিলে। মই ভাবিছিলোঁ গৈ পানি দম দি থৈ আহোঁগৈ নেকি। আচলতে মানে মোৰ এইটো কথা শুনি কেনেকুৱা লাগিছে মই ক'বই নোৱাৰোঁ। বাও ফোনত আছিলে, যিহেতু বায়ে বুজাইছে আৰু মই কান্দিছোঁ ইমান, মানে মোৰ চকু পানী ওলাইছে, ইমান বেয়া লাগিছে মানে মই কি ক'ম। বা আমাৰ বায়েও বুজাইছে, আমাৰ নিজৰ বায়ে মোৰ, তাইও বুজাইছে, কৰিছে এইবোৰ কাজিয়া চাজিয়া নেলাগিবি আচলতে, সেয়াই কৈছে। আৰু এইবাৰ মই একো নকওঁ আচলতে। আৰু এবাৰ যদি এনেকুৱা কিবা এটা কথা যদি মোৰ কাণত পৰে, কিন্তু মই কি কৰিম মই সেইটো গম পোৱা নাই, কিন্তু মই এৰি নিদিম। আচলতে মই সেনেকুৱা বিধৰ নহয়, কিবা এটা কথা ক'লে মোৰ বিষয়ে মই মনে মনে থাকিম এইটো কথা নহয়। মই আচলতে সত্যটো সদায় সত্য আৰু ভুলটো সদায় ভুল। তাই যিহেতু ভুল কথা কৈছে, এইটো সত্য কৰিব নোৱাৰে কেতিয়াও। আৰু মোৰ ঘৰৰ মানুহখিনিও আচলতে এইটো, আৰু মই কেনেকুৱা মানুহ আচলতে মোৰ ঘৰৰ মানুহে গম পায়, আৰু সেইটো কথা কোনো বুজাব নালাগে আচলতে। আৰু ভুল ধাৰণা সোমোৱালেও আচলতে মোৰ ঘৰৰ মানুহে সেইটো যোনটো ভুল সেইটো ভুল বুলিয়ে ভাবিব, যোনটো সত্য আচলতে মোৰ ওপৰত বিশ্বাস আছে আৰু ময়ো বিশ্বাস কৰোঁ যিহেতু, সেইটো কাৰণে এইটো কেতিয়াও সঁচা প্ৰমাণ কৰিব নোৱাৰে, ভুলটো সদায় ভুলেই। আৰু এবাৰ এনেকুৱা যদি ভুল কৰে, কিন্তু ময়ো খুন্দাই নেৰিম। ময়ো মনে মনে বহি থকা বিধৰ মানুহ নহয় আচলতে। মই কোন ভাল কোন বেয়া আচলতে সেইটো চিনিব পাৰোঁ। তথাপিও মানুহৰ লগত ভাল হৈ থাকি ভাল পাওঁ, সেইটো কাৰণে ভাল হৈ আছিলোঁ। কিন্তু এতিয়া চিনি পাই গ'লোঁ, যোনে কৈছে তেখেতক কৈছোঁ মই। আৰু এবাৰ যদি এনেকুৱা কৰে নহয়, কিন্তু মই খুন্দাই নেৰিম। আপোনাক ডাইৰেক্ট কৈছোঁ, আপুনি যিহেতু মোৰ ভিডিঅ' চাই, আপোনাকো ডাইৰেক্ট কৈছোঁ, এইটো যদি আকৌ এবাৰ আপুনি এনেকুৱা ভুল কৰে নহয়, এইবাৰ ভুল মই মাফ কৰি দিছোঁ, কিন্তু আকৌ এবাৰ এনেকুৱা ভুল কৰে মই খুন্দাই নেৰিম। সেয়াই কথা ক'বলৈ আছিলে। আৰু এইটো কোনো ব্লগ ভিডিঅ' নহয়, আপোনালোককো কৈছোঁ। আশা কৰোঁ আপোনালোকে মোক সঁহাৰি জনাব, আৰু কিবা কওঁতে যদি ভুল হ'ল আপোনালোকে মাফ কৰি দিব। কিন্তু যোনে কৈছে সেইজনী মানুহক আকৌ এবাৰ যদি এনেকুৱা ভুল কৰে মই খুন্দাই নেৰিম। আপোনালোকৰ আগতে কৈছোঁ আচলতে মই এনেকুৱা কৰিব নালাগে কেতিয়াও। লোকৰ সংসাৰ ধ্বংস কৰি নিজৰ সংসাৰখন কেতিয়াও টিকি নাথাকে। আচলতে মানুহে নেদেখিলেও ভগৱানে দেখি আছে। আপোনাৰ সংসাৰখনো সেনেকৈ জুই লাগিব, মোৰ সংসাৰখন যেনেকৈ জুই লগাবলৈ লৈছে, কিন্তু মোৰ সংসাৰখন মই জুই লাগিবলৈ নিদিওঁ। যোনটো ভুল সেইটো ভুলেই। আচলতে মোৰ মানুহজনো সেইটো বুজি পায়, ময়ো বুজি পাওঁ, মোৰ ঘৰখনেও বুজি পায়। সেইটো আপুনি কেতিয়াও শুদ্ধ কৰিব নোৱাৰে। আপুনি যাৰ আগতে কওক, যেনেকৈ কওক, আপোনাৰ মুখ আছে ক'বই, মই গম পাইছোঁ। কিন্তু যোনটো সত্য, যোনটো ভুল, আপুনি যোনটো ভুল কথা কৈছে সেইটো ভুলেই, কেতিয়াও সত্য কৰিব নোৱাৰে। আৰু এনেকুৱা মই বাৰে বাৰে কৈছোঁ, আৰু এনেকুৱা ভুল নকৰিব। আৰু এবাৰ যদি এনেকুৱা ভুল কৰে, কিন্তু মই খুন্দাই নেৰিম আপোনাক, এইটো ডাইৰেক্ট কথা কৈছোঁ। মই খুন্দাই নেৰিম, কিন্তু মই বহি থকা মানুহ নহয়। কিবা এটা ভুল কৈছে আপুনি মোৰ বিষয়ে, যোনটো কথা নহয়, সেইটো যদি হ'বলৈ আপুনি কৈছে মানুহৰ আগত, সেইটো কথা মই কেতিয়াও সহ্য নকৰিম। মই সেনেকৈ বহি থকা বিধৰ মানুহ নহয়, আপোনাক কৈছোঁৱে। আৰু নেক্সট টাইম এনেকুৱা ভুল নকৰিব। ইমানখিনি ক'ব লগা আছিলে আপোনালোকৰ ওচৰত। আজিলৈ বাই বাই। আকৌ এনেকৈ মানে মই ভিডিঅ' দিম বুলি ভাবোঁ আচলতে। এইবোৰ কথাৰ ক্ষেত্ৰতে এইকেইদিনৰ পৰা মোৰ মাথাটো মানে কিবা হৈ গৈছে, মানসিকভাৱে বহুত ভাগি পৰিছোঁ সেইটো কাৰণে। আৰু আশা কৰোঁ আজিৰ পৰা ভিডিঅ' সপ্তাহটোত 3টা বা 4টা দিবলৈ চেষ্টা কৰিম। ভিডিঅ' দিবলৈ মন নোযোৱা হৈ গৈছিলে আৰু এতিয়া ভাবিছোঁ মই ভিডিঅ' নিদিলেও নহ'ব যিহেতু, আৰু এনেকৈ ভিডিঅ' দি থাকিলে মোৰ মনটো ভাল লাগি থাকে। সেইটো কাৰণে আশা কৰোঁ আপোনালোকে সঁহাৰি জনাব। সিমানখিনিয়ে ক'ব লগা আছিলে।